দেওবাৰে তই কি টিউচনত আছে আজি মই টিউচন নকৰো নহয় বাইদেউ মই দেওবাৰ হলো আহিম টিউচন কৰিব লাগব না বাইদেউ আপোনাৰ নাম ৰাখবা লাগব নহয় বা তই কম বস্তু নহয় দে তই এইবাৰ মোৰ নাম ভালকে ৰাখিহে ৰবি বাইদেউ নগেনজিয়া আজি আৰু মই বেলেগ প্ৰশ্ন নুসুধো দেই বাইদেউ ভালে হ'ব নগেনজিয়া তই আজি একৰ পৰা এশক লাগি তই মাতি শুনচোন একৰ পৰা এশ নাই না বাইদেউ একৰ পৰা এশক লাগি 1 2 3 4 5 6 7 8 9 10 20 30 40 50 60 70 80 90 100 ভাল বাইদেউ মাতা নগেনজিয়া এই বাকি কিটা সংখ্যা কি হলে বাইদেউ যিহে গৰম পছি বাকি কিটা সংখ্যা কবাত খালে চালে জানো গা ধুবা গেছি নগেনজিয়া তই বৰ সাংঘাতিক বস্তু দেই আৰু কেইদিনমান পাছত মই তাতেহে টিউচন লম বাইদেউ মই আৰু এটা বস্তু মুখাস্ত কৰিছো নহয় হয় নেকি কিনো মুখাস্ত কৰিছা তই বাইদেউ মই কেইটামান ফকৰা যোজনা মুখাস্ত কৰিছো দেচোন দে মাতি শুনো 1 নম্বৰ যি মূলা বাঢ়ে বজাৰত বেছি দিব লাগে 2 নম্বৰ ওলাইয়ে দেখিবা যা মুৰুতে মাৰিবা তা 3 নম্বৰ ভকতে কল নপকিলে দৰব দি পকাবা লাগে 4 নম্বৰ মিছা কথা ঠাং ছুটি কিন্তু হাত দীঘল 5 নম্বৰ অধিক মাছত বগলী কণা হলে পশু চিকিৎসালয়ত ভৰ্তি কৰাব লাগে 6 নম্বৰ আঠুৱা চাই ঠাং মেলিলে ডেংগু নহয় বঢ়িয়া মুখস্থ কৰিছে তই বাইদেউ মই ঘৰত এনে নাথকো এগলা স্কুলৰ কথাই মই মনত কৰি থাকো নগেনজিয়া কালি তোৰ মাইৰেক মই মাতা বুলি কবিচোন বাইদেউ আগতে মোৰ মাক চিনি পাইছিল নেকি নাই নহয় সেইকাৰণেতো মই মাতা বুলি কবা দিছো মই মাইৰে লগত চিনাকি হওঁ বাইদেউ এবাৰ মোৰ মাক ভালকে চিনি পাব না কি চিনাকি কৰ কথা কলাকে মোৰ